আজি বহুত দিনৰ মূৰত চাদৰখন দহি পাতিবলৈ বুলি উলিয়াবলৈ লৈছোঁ। এতিয়া বিচাৰিয়ে নোপোৱা হ'লোঁ, জানো ক'ত থ'লোঁ। ল'ৰাটোৰ কাৰণে মই খোঁচা মাৰি য'নিয়ে তনিয়ে থওঁতে মানে য'তে ত'তে সোমাই থাকে বস্তুবোৰ। ফাইনেলি চাদৰখন বিচাৰি পালোঁ, কিন্তু চাদৰখন মোৰ নহয় দেই, কাষ্টমাৰ এগৰাকী। এই চাদৰখন দহি পাতিবলৈ বুলি লৈছোঁ। আচলতে দিয়া কেইবাদিনো হ'ল আৰু মোৰহে সময় নাই দহিটো বাতিবলৈ। এফালে যিমানে লৰালৰি কৰিছোঁ বোলে ল'ৰাটো নাহোঁতেই চাদৰখন দহি বাতি লওঁ। এইফালে দেখিছেনে সূতাডালেও আজি ইমান আমনি কৰিছে। আচলতে মই ল'ৰাটোৰ কাৰণে একো কৰিব নোৱাৰোঁ। সি মানে আহিলৈ সূতাকেইডালকে বেয়া কৰি পেলাব, নহ'লে কেঁচিখনে কিবা এটা কাটিয়ে পেলাব। সেইকাৰণে সি শুলেহে মানে প্ৰায়ে মই ৰাতিয়ে কৰোঁ। এইফালে আকৌ মানুহজনো আহিলে ক্ৰীমটো ক'ত থ'লা বিচাৰি ফুৰিছে। ক'ত থ'লা মানে ক'তো থোৱা নাই, মানে মই লুকুৱাই থৈছোঁ। কাৰণ কি ল'ৰাটোৱে ক্ৰীমবিলাক কি কৰে, পেলাই মেলি গোটেই তেল চেল চব পেলাই শেষ কৰে। সেইটো কাৰণে লুকুৱাই থৈ দিবলগীয়া হয় আৰু তেওঁলোকে বিচাৰিব সময়ত নাপায়। এইফালে মই চাদৰখন লৰালৰিকৈ বোলো বাতি লওঁ। সি যিহেতু মাৰ লগত পাছফালে খেলি আছে আৰু এতিয়া দিনটো মানে কিবা এটা কৰোঁ বুলি কৰিলে সময়ে নহয়গৈ। ইটো কাম ওলায় সিটো কাম ওলায়, মাজতে ল'ৰাটো আছেই আৰু সি মানে শুলেহে মই ৰাতি কামটো কৰিব পাৰোঁ। আৰু মোৰ কাষ্টমাৰো এনেকুৱা মানে ভাল কাষ্টমাৰ দেই, মানে মোক দি থৈ যায়, কয় যে তই যেতিয়াই মানে আজৰি পাওঁ তেতিয়াই তই আমাক কৰি দিবি আৰু। মানে জানেই নহয় ল'ৰাটো ইমান আমনি বুলি, তথাপি তেওঁলোকে মানে ইমান হেঁচা নিদিয়ে বাৰু সোনকালে লাগে বুলি। আৰু ময়ো সেইটো কাৰণে ইমান মানে হেৰি নকৰোঁ আৰু, যেতিয়াই পাওঁ তেতিয়াই কামটো কৰি থাকোঁ। আজি ভাবিলোঁ চাদৰখন দহি বাতি কমপ্লিট কৰি লওঁ, কিন্তু কাম থাকিলে নিজলৈ বেয়া ন, সেইটো কাৰণে আজৰি হৈ লওঁ বুলি ভাবিলোঁ। এইফালে তাৰ মাতটো সেইফালে শুনিয়ে আছোঁ, কিজানি আহে তেনেকুৱা লাগি আছে। লৰালৰিকৈ বাতিবলৈ লৈছোঁ। আৰু এইখন চাদৰ মোক বাতিবলৈ মানে 3 দিনমান লাগিবগৈ। এয়া দেখিছেনে আমাৰ ৰজা আহি পাই গ'লহি, মোক বাতিবলৈ নিদিয়ে আৰু এতিয়া দহি বাতিবলৈ নিদিয়ে। মূৰত মাৰি দিছেগৈ। দেখিছেনে কেমেৰা কাঢ়ি ল'লে আৰু এফালে দহি সূতাখিনি লৈ এয়া অৱস্থা। সেইকাৰণেই মানে সি থকাত মই একো কাম কৰিব নোৱাৰোঁ। আজিলৈ সেইকাৰণে থৈয়ে দিলোঁ আৰু, যেতিয়া সময় পাম তেতিয়া